কষ্ট কৰি আছে মাছ পাইছ নে নাই মাছ নাই দেখাই দি ভালকে তুমি হাই 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 হেল্ল' গাইজ মই ৰাজশ্ৰী আৰু মই তন্দশ্ৰীয়ে আৰু তোমাৰ নামটো কৈ দিয়া আপোনালোকক আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আজি আমি ঘৰত নাই আজি আছো আমি মামাহঁতৰ ঘৰত এয়া মোৰ ডাঙৰ মামাৰ ছোৱালী আৰু আজি সৰু মামাৰ ছোৱালীজনী নাই বাৰু এতিয়া ঘৰত আৰু এজনী টিকলি আছে শুই আছে তাই দেখুৱাম পিছত এটা ভ্লগ ষ্টাৰ্ট কৰিম বুলি ভাবিলোঁ আজি ইয়াৰে কিছুমান পৰিৱেশ আপোনালোককো দেখাওঁ নে কি কোৱা নেকি তুমি স্কুলত যোৱা নে কৈ দিয়াচোন যোৱা ন আৰু কিবা কোৱাচোন কিবা কৈ দিয়া লাভ ইউ গাইজ বুলি কোৱা ষ্টাৰ্টিংটো কৰাৰ পিছত আৰু ভিডিঅ' চিডিঅ' কৰা নহ'ল এতিয়া আমি আহিছোঁ ককাৰ পুখুৰী এটা আছে তালৈ ককা মাছ পামনে পাব লাগে ককাই বৰশী ঠিক কৰি আছে আজি আমি মাছ মাৰিম বৰশী পাম নে কি এইবিলাক পুখুৰী নহয় বাৰু ককাৰ পুখুৰী দেখাই আছোঁ ককাৰ লগতে খেতিও দেখাম এয়া আমাৰ গেং আহি আছে লাকি মাছ পাম বৰশী পাতি এইয়া পাই গলো পুখুৰী ইয়াতে ইমান ডাঙৰ ডাঙৰ মাছ ডাঙৰ তই বৰশীত ডাঙৰ মাছ পাবি নেকি সেইফালে ককাৰ খেতি আছে আমি জাষ্ট ট্ৰাই কৰিম যদি বৰশীত মাছ লাগে নে নালাগে চাম আৰু আজিলৈ বৰশী বাই পোৱা নাই পানী বেছি আছে এয়া হৈছে কঠীয়া এইবিলাক তুলি ৰোৱা পুতিব আহিলে আপোনালোককো দেখুৱাম বাৰু যদি আনে আৰু আমাক এইবিলাক নেমু টেঙাৰ গছ এইবিলাক লাগিছে বহুত ভেন্দিৰ খেতি ভেন্দি লাগিছে এইবিলাক ভেন্দি কতে এইবিলাক ভেন্দি ছিঙিম আমি এইবিলাক ভেন্দি ভেন্দি हम लोग यहाँ पर है अभी এতিয়া ভেন্দি ছিঙিম কাপোৰ গেলিলে ভেন্দি ছিঙ এইটো মই ধৰিলোঁ এইটো বৰশীত টোপ দিম টোপ লগা দেখো পিছল কিন্তু কি খেতি আছে পিছল কিন্তু আৰু এইটো আদা নে কি আদা আছে হালধি আছে আৰু এই লাও ন ভাত কেৰেলা দেখো কেৰেলাৰ গছ বৰশী চাওঁ ককা বৰশী টোপটো বৰশী কৈয়ে ভালকে দেখো মাছ ককা আন্ধাৰে হ'ব এইটো মাছ এইকেইটা মাছ
এয়া আমাৰ এই মাউণ্ট এভাৰেষ্টত উঠিছে মাউণ্ট এভাৰেষ্ট ই ৰাম অৱস্থা মানুহ আৰু ইয়া ভণ্টিয়ে মাছ পাইছা মই গৈ আছো ৰ কষ্ট কৰি আছে মাছ পাইছনে নাই মাছ ইমান নালাগে তোৰ বৰশী এই মাছ বাট বৰশী দাদা এটা লাগা নাই ইমান মাছে ধৌ দি আছে হয়নে অকা বৰশী কিন্তু লাগা নাই এইবিলাক কৰিছাচোন এই মাছ কেইটা বঢ়িয়াকৈ উঠিছে এয়া আমাৰ বৰশী মেন বৰশীত নহ'ব ন আমি এটা কাম কৰিম জাল পাতিম হ'ব আৰু তথাপি অলপ টাইম চাই যাওঁ নেকি এটা মাছ উঠিও যথেষ্ট হাই হাই বুলি কওঁ হাই 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 কেই কেজি 1 কুইণ্টেল মান পালি তে আহ হ'ব আজি ৰাতিৰ সাজ হ'ব চেগুন গছ এইবিলাক চেগুন কৰি আহিছিলোঁ মাছ খাম বুলি কিন্তু কামতে নাহিলে ভেন্দি দুটামান ছিঙিলোঁ কি হ'ল কামতে নাহিল বোলো মাছ খাম বাই বাই দিলোঁ আৰু পথাৰক এই কালি তাত ৰোৱা পুতিব ককা যাওঁ ব'ল আৰু নহ'ব আৰু আজি আমি কঠীয়া তুলিব আহিম কিন্তু নহয় ৰোৱা পুতিব আহিম আমি ৰোৱা পুতিব আহি আছোঁ ভ্লগ দিম ৰোৱা পুতা ভ্লগ আজি একো বিশেষ নহ'ল জাষ্ট পথাৰখন দেখুৱালোঁ আৰু ককাৰ কষ্ট কৰি কৰা খেতি ভাতকেৰেলা ভেন্দি আৰু কিবা কিবি আছে বেলেগতো যাম যামৰ গছ এইবিলাক যাম খালি হাতে ঘৰ মোৱা হলো মাছলৈ গৈছিলো এজনীও নাপালো ঘৰলৈ আহি মই নিমখ ভাত খাই দিলো অৱস্থা আমাৰ সেয়াই নিমখ ভাত নোখোৱাই নিমখ ভাত খোৱাবি আমাক ভিডিঅ' কৰা বৰশীত গৰু লাগিছে গৰু আমি এতিয়া খালী মুখে মামাহঁতৰ ঘৰতে আছোঁ দেই এতিয়া ঘৰত নাযাওঁ যাম ঘৰত পাৰিলে কিবা দেখুৱাই আছোঁ এতিয়া গৈ আছোঁ মামাহঁতৰ ঘৰলৈ ইংলিছত বাৰৰ নাম কেইটা কোৱা গুড ইংলিছত মাহৰ নাম কেইটা কোৱা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ নৱেম্বৰ অক্টোবৰটো নকলা অক্টোবৰ নৱেম্বৰ নৱেম্বৰ ডিচেম্বৰ গুড এতিয়া ইংলিছত বাৰৰ নাম কেইটা কোৱা চানডে সানডে মানডে টিউজডে Wednesday. থাৰ্ছডে থাৰ্ছডে ফ্ৰাইডে ছেটাৰডে গুড এইবাৰ তুমি ইংলিছত মাহৰ নাম কেইটা কোৱা জানুৱাৰী জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ নৱেম্বৰ অক্টোবৰ? অক্টোবৰ নৱেম্বৰ? নৱেম্বৰ ডিচেম্বৰ গুড 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 আমাৰ ওচৰতে থকা এটা কালী মন্দিৰ আছে তাত আইতাই শৰাই দিছে আমি তাত আহিছোঁ Vlog. Hello.
লৈছা এইফালে চোৱা এইটো অনু কি খাইছা তুমি ৰবা কুকিজ খাইছা গান নালাগে ভকুৱা মাছৰ খানা আজি আমাৰ আইতা মামী ডাঙৰ মামী সৰু মামী তাই ভাল খানা আইতা মাছটো তাই দেখাই দি ভালকে এইটো আৰু বাই বাই ক'ব হোৱা নাই হেল্ল' গাইছ লাষ্টত কয় নেকি বাই বাই দিব লাগিব ভিডিঅ'টি ইমানখিনি আছিলে যদি ভিডিঅ'টি ভাল লাগিলে কি কৰিব আৰু আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আকৌ নতুন ভিডিঅ' আহি আছে টিল দেন টাটা বাই বাই